हेलो एवरीवन ভালনে আপোনালোক সকলো ভালে আছে বুলি আশা ৰাখিছোঁ আৰু আপোনালোকক সদায় মেখেলা চাদৰৰ কালেকশ্যন দেখাই থাকোঁ সেইকাৰণে ভাবিছোঁ আজি আপোনালোকক বেলেগ কিবা এটা দেখুৱাওঁ আৰু আজি মই এটা ৰেচিপি দিম বুলি ভাবিছোঁ আপোনালোকক ৰেচিপি দিম নহয় আপোনালোকক দেখুৱামে আচলতে দেই মই কাৰণ মই বহুত এক্সপাৰ্ট ৰান্ধনি নহয় যি পাৰোঁ তাকেই বনাওঁ চিকেনৰ ৰেচিপি এটা দিম বুলি ভাবিছোঁ আৰু চিকেনৰ ৰেচিপি আচলতে কি হয় আমি এতিয়া নতুনকৈ অটিজি এটা ল'লোঁ আৰু অটিজিটো মই একেবাৰে মানে কেনেকৈ ইউজ কৰিব লাগে মই নাজানো আজি ফাৰ্ষ্ট ট্ৰাই কৰিম বুলি ভাবিছোঁ সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে বনাই লওঁ কেনেকুৱা কি হয় নাজানো চাওকচোন আহক কেনেকৈ কি কৰিছোঁ মই চিকেনখিনি মই যিদিনা বনাম তাৰ আগৰ দিনাই আনি এই মছলাখিনি গোটেইখিনি দিছোঁ মই তন্দুৰী চিকেন মছলা দিছোঁ চিকেন মছলা গৰম মছলা কাশ্মীৰী মিৰ্চ কালাৰ আহিবৰ কাৰণে জিৰা পাউডাৰ আৰু কৰিয়েণ্ডাৰ পাউডাৰ দিছোঁ আৰু এই গোটেইখিনি মই গোটেইখিনি ভালদৰে মিক্স কৰি আগদিনাখনে মই ফ্ৰিজত ৰাখি দিছোঁ মেৰিনেট কৰি মছলাখিনি দিয়াৰ পিছত মই ইয়াত নিমখ অলপ দি দিছোঁ নিমখ অলপ সানি দিছোঁ লগতে কাৰণ মই এক্সট্ৰাকৈ আকৌ নিমখ দিবলৈ নাথাকে কি কাৰণ এতিয়া ইয়াতে মই সেইকাৰণে মিহলাই দিছোঁ যে ভালদৰে মেৰিনেট হয় অলপ ভালদৰে সানি দিব লাগিব মছলাখিনি কাৰণ ভালদৰে মেৰিনেট হ'ব লাগিব তেতিয়াহে খাবলৈ টেষ্টি লাগিব আপোনালোকে ভালদৰে মিহলাব নহ'লে মছলাখিনি যদি এডোখৰত লাগিব এডোখৰত নালাগে তেতিয়াহ'লে খাবলৈ বহুতেই ভাল নালাগিব এডোখৰ ভাল লাগিব খাই এডোখৰত বেয়া লাগিব সেইকাৰণে আপোনালোকে মছলাটো যেতিয়া মিহলাব তেতিয়া ভালদৰে মিহলাব যাতে গোটেইকেইটা চিকেনৰ টুকুৰাত গোটেইকেইটা ভাল মছলাখিনি গোটেইখিনি ভালদৰে লাগে আৰু মছলাখিনি এতিয়া মই ভালদৰে মিহলাৰ পিছত অলপ টেঙা দৈ দি দিম টেঙা দৈ যেতিয়া দিয়া হয় তেতিয়াহ'লে অলপ ছফ্টনেছ এটা আহে খাবলৈ অলপ চিকেনটো অলপ কোমল হ'ব মই অলপ দৈ দি দিছোঁ আৰু দৈখিনি দিয়াৰ পাছতো মই ভালদৰে গোটেইখিনি আকৌ পুনৰবাৰ মিহলাই দিছোঁ আগৰ দিনাই মেৰিনেট কৰি থোৱা চিকেনখিনি এইখিনি এতিয়া মই চিকেনখিনি আজি বনাম কেনেকুৱা হয় নাজানো ভাল হ'ব বুলি আশা ৰাখিছোঁ আৰু এইটো হৈছে আমাৰ অটিজিটো আজি প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিম নাজানো আৰু কি হয় আৰু এয়া মই গোটেই চিকেনখিনি এপিচ এপিচকৈ দি দিলোঁ আচলতে কি হয় প্ৰিহিট কৰি থ'বলৈ কয় কিন্তু প্ৰিহিট কৰি থ'বলৈ মোৰ ইমান বৰ ভয়ো লাগিলে কাৰণ মই প্ৰথমবাৰৰ বাবে যিহেতু ব্যৱহাৰ কৰিম নাজানো আৰু কি হয় এতিয়া চুইচটো ছাইডত আছে আৰু এতিয়া মই চুইচটো ইয়াতে আচলতে গোটেই ডিটেইলছখিনি থাকেই আপুনি কি কৰিব বেক কৰিব গ্ৰিল কৰিব মানে কি কৰিব চব থাকেই ইয়াতে লিখাই থাকে মই তেনেকৈ চুইচকেইটা দি দিলোঁ আৰু লাইটটো অন কৰি দিলোঁ যাতে আমি বাহিৰৰ পৰা চাই থাকিব পাৰোঁ কৃষ্ণ আৰু দেই কেনেকুৱা হয় নাজানো আৰু ইয়াত চিকেনখিনি প্ৰায় হৈ গৈছে নাজানো আৰু দেই কেনেকুৱা হৈছে ভাল হ'ব লাগে আৰু ফাইনেলি হৈ গ'ল আমাৰ গ্ৰিল চিকেন সজাই দিলোঁ নাজানো আৰু দেই কেনেকুৱা হৈছে গ্ৰিল চিকেন একদম ঘামি জামি অৱস্থা নাইকিয়া গ'লো প্ৰথমবাৰ কাৰণে ট্ৰাই কৰিলোঁ নাজানো কেনেকুৱা হৈছে আপোনালোকে এবাৰ চাওকচোন এইখিনি আছে গ্ৰিল চিকেনখিনি এতিয়া ল'ৰাক মাতো টেষ্ট কৰিবলৈ অজান এইফালে আহাচোন ল'ৰাক মাতিছোঁ এইখিনি হৈ গ'ল ছাৰ কেনেকুৱা লাগিছে দেখিবলৈ মজা লাগিছে ভাল লাগিছে এটা টেষ্ট কৰিছা টেষ্ট কৰা দাদাই লৈ লোৱা খাইছ ভাল লাগিছে নাই মজা লাগিছে ভাল লাগিছে খাবা দেই এনেকৈ বনালোঁ মানে একদম চিম্পল ৰেচিপি হয় একেবাৰে ইজি কাৰণ মই আপোনালোকক গোটেইখিনি দেখাই দিম আৰু এইটো মোৰ বেটা হয় মোৰ ল'ৰা তোমাৰ নামটো কৈ দিয়া হেল্ল' কৈ দিয়া হেল্ল' তোমাৰ নামটো কৈ দিয়া মাই নেম ইজ আদিত্য নন্দন বৰুৱা ল'ৰাটো হয় ল'ৰা ক্লাছ 5ত পঢ়েহি আৰু তাৰ কাৰণে মই ইমানখিনি কষ্ট কৰিলোঁ নাজানো এতিয়া আমি টেষ্ট কৰোঁ কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'টো জনাব আৰু ৰেচিপিটো আপোনাৰ একদম চিম্পল ৰেচিপি আকৌ সকলোৱে আচলতে জানেই মই একদম একেবাৰে এক্সপাৰ্ট ৰান্ধনি নহয় সেইকাৰণে মই জাষ্ট ট্ৰাই কৰিলোঁ আৰু যিহেতু অটিজিটো নতুনকৈ লোৱা হৈছিলে সেইকাৰণে ভাবিলোঁ গ্ৰীণ চিকেনকে ট্ৰাই কৰিছোঁ কেনেকুৱা হয় এনেকৈ সৰু সুৰাকৈ ৰেচিপি দি থাকিম বুলি ভাবিছোঁ আপোনালোকক কাপোৰৰ ভিডিঅ'ৰ লগে লগে এনেকুৱাও আপোনালোকক অলপ ভিডিঅ' দিম কেনেকুৱা পালে ভিডিঅ'টো জনাব আপোনালোকে
আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰি দিছোঁ বাই কৈ দিয়া বেটা Bye. বাই